কৈ আছিলে যে ইয়াত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই ইয়াত চাকি বন্তি জ্বলাব, ইয়াত ফটকা নুফুটাই। কিন্তু সেইটো পৰিৱেশ বৰ্তমানত যেতিয়া মুহূৰ্তত বিপৰীত হৈছে। কিন্তু বৰ্তমানলৈকে ব্যৱসায়ী সন্থাৰ এজনো লোক ইয়াত উপস্থিত হোৱা নাই। আমি প্ৰায় 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা সময় ইয়াত আছোঁ, ইয়াত বাতৰি প্ৰকাশ কৰিছোঁ। আমি পৰিৱেশবিলাক দেখুৱাইছোঁ যে কেনেধৰণে ইয়াত একাংশ লোকে আতচবাজি ফুটাই ফটকা ফুটাই আনন্দ উল্লাস কৰিছে। যি সময়ত জুবিন গাৰ্গৰ এটা মাহৰ যি আচলতে আৰ্দ্ৰশ্ৰাদ্ধ, সেই আৰ্দ্ৰশ্ৰাদ্ধ হৈ গৈছে, সকলো দুখত মিয়মান হৈ আছে, সকলোৱে শোকত ভাগি পৰিছে। এটা মাহে মানুহে সেই যিটো আচলতে দুখ সুখ তাৰ পৰা ওলাব পৰা নাই। তাৰপিছত দেখিবলৈ পোৱা গ'লে সন্ধিয়াৰ সময়ত এটা পৰিৱেশ আৰু ৰাতিৰ ভাগত এটা পৰিৱেশ। আমি যেতিয়া ইয়াত উপস্থিত হৈছোঁ দেখিবলৈ পাইছে যে বিভিন্ন স্থানত ইতিমধ্যে ফটকা আতচবাজিৰ যি শব্দ, সেই আতচবাজিৰ শব্দই তাল মৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে। আচলতে এইসকল লোকক মানুহ বুলি ক'ব নে আন কি বুলি ক'ব, আচলতে ক'বলৈ ভাষা নাই। যে যি সময়ত সমগ্ৰ অসমৰ ৰাইজ আছে দুখত মিয়মান হৈ আছে, শোকত ভাগি পৰি আছে, সেই সময়ত কিন্তু ফাঁচী বজাৰৰ একাংশ বনিয়াই, মই পুনৰবাৰ কৈছোঁ, ফাঁচী বজাৰৰ একাংশ বনিয়াই কিন্তু ফটকা ফুটাই আতচবাজি ফুটাই কিন্তু এনেধৰণে আনন্দ উল্লাস কৰাত পৰিলক্ষিত হৈছে। যিটো পৰিৱেশ বৰ্তমান মুহূৰ্তত নাই, যিটো পৰিৱেশ আচলতে ফটকা আতচবাজি এইসমূহ ইয়াত আছে। আৰু ইয়াত যেতিয়া আমি বাতৰি প্ৰকাশ কৰিছোঁ, বাতৰি প্ৰকাশ কৰাৰ লগে লগে ইয়াত জয় জুবিন দা চিঞৰিবলৈ একাংশ লোক ওলাই আহিছে। আমি ফটো দিৱালী নাই, জুবিনদাৰ জয় জয়, আমাৰ জুবিনদাৰ শ্ৰদ্ধা জনাইছোঁ, জুবিনদাৰ শ্ৰদ্ধা। চাওক জুবি চাওক, এইসকল লোকে এতিয়া হাতত ফটকা লৈ আছে, এইসকল লোকে। মই ফটকাৰ পৰিৱেশটো দেখুৱাইছোঁ, এইটো এটা ফটকাৰ পলিথিন, ইয়াক খন্তেক আগতে ইয়াত ফটকা ফুটাই আছে। এই সহজ দৃশ্যসমূহ দেখুওৱাৰ পিছত এতিয়া তেওঁলোকে ইয়াত জয় জুবিন দা চিঞৰিছে। উদ্ভণ্ডালি নকৰিব, এইসকল লোকে চাওক ফটকা ইয়াত ফুটাইছে। শুনি লওক, কথাটো শুনি লওক। দিৱালীত ফটা কথা কি ফুটাব? শুনি লওক, আমি অসব ফালি কৰা নাই, হা, অসব ফালি কৰা নাই। দিৱালী হয়, দিৱালী মানিছোঁ, চবে এনজয় কৰি আছে, কৰি থাকক, যোনে চেলিব্ৰেট কৰি আছে দিৱালী। কিন্তু আমি নামানো এইবিলাক। উই ৱান্ট জাষ্টিছ ফৰ জুবিন দা। ইয়াত ফটকা দিৱালী ফুটাইছোঁ, দেখিছে জুবি সংবাদ মাধ্যমক আক্ৰমণ কৰিছে। যেতিয়া আমি পৰিৱেশ দেখাইছোঁ সংবাদ মাধ্যমক আক্ৰমণ কৰিছে। সংবাদ মাধ্যমৰ আক্ৰমণ কিয় কৰিছে? আপুনি কিয় হাতে আহিছে? ইয়াত সংবাদ মাধ্যমত কিয় আক্ৰমণ কৰিছে? যেতিয়া আমি পৰিৱেশটো দেখালোঁ সংবাদ মাধ্যমত কিয় আক্ৰমণ কৰিছে? ইয়াত যেতিয়া আমি পৰিৱেশটো দেখালোঁ, এতিয়া চাওক, এইফালে চাওক, মই পৰিৱেশটো দেখুৱাইছোঁ, জুবি চাওক। হয় নাৰায়ণ, সেই মানুহকেইটা সেই আপুনি য'ত আছে, আপোনাক যোনে আক্ৰমণ কৰিছে, আপুনি তথ্য ভিডিঅ' জাৰ্নেলিষ্টক কওক যে সেই মানুহখিনিক ধৰক, সেই মানুহখিনি কেমেৰাত লাগে, আমাক কেমেৰাত বন্দী কৰক। আপুনি সাৱধানে থাকক, কাৰণ সেইবোৰ অসভ্যই হয় আৰু সেইবোৰ উদ্ভণ্ডালিয়ে কৰিছে। আপুনি সাৱধানে থাকক আৰু সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট এইটো কথা কওক যে সেই মানুহকেইটাৰ যি চেহেৰা, সেই মানুহকেইটাৰ চেহেৰা আচলতে কেমেৰাত লাগে। আপোনাক যোনে আক্ৰমণ কৰিছে, হয়, আপোনাক যোনে আক্ৰমণ কৰিছে তেখেতসকলৰ চেহেৰা কেমেৰাত বন্দী কৰক। আমি পৰিৱেশটো দেখুৱাই আছোঁ, চাওক যে জুবি, যেতিয়া আমি পৰিৱেশটো দেখুৱালোঁ তেতিয়া সেইসকলে জয় জুবিন দা বুলি কৈ আমাক আক্ৰমণ কৰিছে। প্ৰতিদিন টাইমৰ সাংবাদিকক আক্ৰমণ কৰিছে। নাৰায়ণ, আপুনি একো ক'ব নালাগে, আপুনি ভিজুৱেলছ দেখাওক আমাক।